কবিতাৰ শিৰোনাম প্ৰতিশোধৰ দাবানল ৰূপী কৰোণা। শূন্যতাই আজি বিৰাজিত পৃথিৱী। ত্ৰাহী মধুসূদন ভুগি ভুগি ক্লান্ত জীৱশ্ৰেষ্ঠ। প্ৰভাতে পহিয়ে নিদিয়ে পুৱাৰ জাননী। পূৰ্ণিমাৰ জোনকেও নানে একো আশাৰ ৰেঙনি। কলৈ গ'ল যান্ত্ৰিকতা, আধুনিকতাৰ সংজ্ঞা আজি কোনে দিব? অক্লান্ত মানৱৰ ক্লান্ত শৰীৰ শান্তিৰ কোমল ছায়াত শুবলৈ গৈ গৈ অশান্ত পৃথিৱীত দিয়া প্ৰতিটো খোজ কেতিয়ানো মচ খাব? কৰোণা মহামাৰীৰ কালৰূপ ধৰি আহিলা পৃথিৱীলৈ। জীৱশ্ৰেষ্ঠৰ অত্যাচাৰ নোৱাৰি সহিব এটি দুটিকৈ ললা প্ৰাণ বিশ্ব মানৱৰ। তোমাৰ দুৰ্বাৰ শকতিৰ প্ৰকোপত দৰ্পচূৰ্ণ হ'ল আজি অহংকাৰ মানৱৰ। জীৱশ্ৰেষ্ঠ মানুহক কৰি থানবান, ৰক্ষা আজি কৰিছা তুমি প্ৰকৃতিৰ মান। নিৰ্বোধ মানৱ খেলে তেজৰ ফাকু, যি ফাকুৰ তেজ প্ৰকৃতিৰ নিৰীহ প্ৰাণীৰ। মৃত্যুৰ দুৱাৰদলিত উপনীত হৈ দুটিপল বাকী থাকোঁতেও সেই প্ৰাণীয়ে যেন কয় কানে কানে, শেষ কৰা প্ৰভু এই মানৱ জাতি। ইহঁতৰ অত্যাচাৰ হৈছে অতি, দয়া মমতা শূন্য এই জাতিৰ হৃদয়। স্বাৰ্থপৰতাই ইহঁতৰ হৈছে উদয়। সাগৰৰ মাছ কাছ হাবিৰ জন্তুৱেও আজি কৰিছে বিচৰণ অতি মুক্ত মনে। সকলোৱে যেন কৰিছে উপহাস এই মানৱ জাতিক। হে মানৱ জাতি, দানৱীয় আচৰণ তহঁতৰ হব যে ইতি। সাৱধান, মৃত্যু তহঁতৰ শেষ সাৰথি। কিমান আৰু ৰচিবি হত্যাৰ কূটনীতি। নিজেই নিজৰ বিপদ আনিলি মাতি, এতিয়া চাই ল নিজৰ আয়ুসৰ চাকি। নুমাবলৈ আৰু নাই বেছি পৰ, পাৰ যদি নিজৰ অস্তিত্ব ৰক্ষা কৰ। জীৱন বচোৱাৰ যুদ্ধ আজি সকলোৰে, তথাপিও কৰোণা তোমাক কৰিছো মিনতি। জ্বলাই প্ৰভাততে শান্তিৰ বন্তি গছি, নিপীড়িত দৰিদ্ৰৰ কথা ভাবি একোবাৰ ইচ্ছা গৈছে সকলোৰে শান্তিৰ পৃথিৱীখন আকৌ এবাৰ চোৱা।